কৰিশ্মা নাথৰ জেইল হ'ল। এইবাৰ কৰিশ্মা নাথৰ সঁচাকৈয়ে জেইল হ'ল। কিহৰ বাবে হ'ল জেইল আৰু কিমান বছৰৰ জেইল হ'ল কৰিশ্মা নাথৰ, এই সকলোবোৰ কথা আপোনাক মই এইটো ভিডিঅ'ত দেখুৱাম। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তেন্তে পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কৰিশ্মা নাথৰ যোৱা 4-5 দিন আগত মাজুলীত নাম অনুষ্ঠান আছিল। সেই নাম অনুষ্ঠানতেই কৰিশ্মা নাথৰ জগৰটো লাগিল। কৰিশ্মা নাথে এটা নামৰ বাবে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছিল। ভাইৰেল হোৱাৰে পৰাই কৰিশ্মা নাথ অসমৰ বিভিন্ন প্ৰান্তত নাম পৰিৱেশন কৰাৰ বাবে নিমন্ত্ৰণ পাই আছে। কেইদিনমান আগত মাজুলীত কৰিশ্মা নাথৰ অনুষ্ঠান এটা আছিল আৰু সেই নাম অনুষ্ঠানতেই কৰিশ্মা নাথে গামোচা এখন নিজৰ ভৰিৰে গচকি দিয়া ভিডিঅ' এটা এইকেইদিন খুবেই ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই বহুতৰ নানান মন্তব্য, বহুতৰ নানান ধৰণৰ কমেণ্ট। অৱশ্যে কৰিশ্মা নাথে নিজৰ ভুল স্বীকাৰ কৰি এই বিষয়ত ক্ষমাও খুজিছে আৰু ক্ষমা খুজি নিজৰ ফেচবুকৰ এটা লাইভ ভিডিঅ'ও দিছে। আৰু সেই ক্ষমা খোজা ভিডিঅ'টো আপোনাক আমাৰ নেক্সট ভিডিঅ'ত দেখুৱাম। এইটো আপুনি আমাৰ চেনেলত গৈ চাব পাৰিব। সেই ভিডিঅ'ৰ কমেণ্টত বহুতে কমেণ্ট কৰিছে যে এই ভুলটোৰ বাবে কৰিশ্মা নাথৰ জেইল হ'ব লাগে, কাৰণ অসমীয়া স্বাভিমান, অসমৰ সন্মান গামোচাখনক কৰিশ্মা নাথে কেনেদৰে ভৰিৰে গচকিব পাৰে। গতিকে এই বিষয়ত আপোনাৰ মন্তব্য কি সেয়া জনাব। গামোচা আজি গচকিল কৰিশ্মা নাথে, এই বিষয়ত আপোনাৰ মতামতটো আমাক জনাব কমেণ্ট বক্সত। আৰু ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলত গৈ অন্য ভিডিঅ'টো চাওক। তাত আপুনি গম পাব সম্পূৰ্ণ কথাটো। থেংক ইউ।